তো ময়ো 3 মাহে বহিলোঁ। অৱশ্যে মই এখন অনলাইন কামান জমা দিছোঁ ৰিজাৰ্ভত। তো নমস্কাৰ ভাই বন্ধুসকল, বিজয়া দশমীৰ আপোনালোকক বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু মই এতিয়া তামোলৰ পুৰি লৈ আছোঁ বিজয়া দশমীৰ উপলক্ষে। কাৰণ আমাৰতো চাকৰি আপোনালোকে গমেই পায়, 6 মাহ কৰাৰ পিছত বহিব লাগে। তো ময়ো 3 মাহে বহিলোঁ। অৱশ্যে মই এখন অনলাইন কামান জমা দিছোঁ ৰিজাৰ্ভত। চাওঁ অহা মাহত কি হয়, পষ্টিং দিয়ে না নিদিয়ে। তো আজি মই আপোনালোকক কোনো আপডেট ভিডিঅ' লৈ অহা নাই, কাৰণ মোৰ হাতত কোনো বৰ্তমান আপডেট নাই। আপডেট থাকিলে আপোনালোকক নিশ্চয় জনাই দিম। আৰু আজি মই আপোনালোকক লৈ আহিছোঁ এটা টেকনিকেল ভিডিঅ'। যদি আপোনালোকৰ 5G হেণ্ডছেট আছে আৰু যদি আপোনালোকে এয়াৰটেল চিম ইউজ কৰে আৰু আপোনালোকৰ যদি ফেচবুক ইউটিউব চাই MB শেষ হৈ যায়, তেনেহ'লে এতিয়া আৰু কোনো চিন্তাৰ কাৰণ নাই। কাৰণ মই আহিছোঁ আপোনালোকক এনেকুৱা এটা ট্ৰিক, যিটো ট্ৰিক ব্যৱহাৰ কৰিলে আপোনালোকে আনলিমিটেড এয়াৰটেল ডাটা লাভ কৰিব পাৰিব। তো বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ। তো বন্ধুসকল, এয়াৰটেল 5G আনলিমিটেড ডাটা ব্যৱহাৰ কৰাৰ কাৰণে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা এটা এপ ডাউনলোড কৰি ল'ব লাগিব, আৰু সেই এপটোৰ নাম হ'ল এয়াৰটেল থেংকছ। তো মোৰ মোবাইলত এপটো ইনষ্টল হৈ আছে। তো বলক এতিয়া এপটো অ'পেন কৰোঁ। এপটো অ'পেন কৰাৰ পিছত এনেকুৱাকৈ ইণ্টাৰফেচ দেখাব। তাৰপিছত স্ক্ৰল ডাউন কৰিব অলপ তলফালে। তাৰপিছত আপোনালোকে এই এয়াৰটেল ক্লেইম আনলিমিটেড 5G ডাটা ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত অলপ প্ৰচেছিং হ'ব। তাৰপিছত আপোনালোকে এইটো ক্লেইম নাও অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত অলপ ৱেইট কৰিব। এই যে মেছেজো আহিল মোৰ, আৰু ৰিকুৱেষ্ট ছাকচেছফুল বুলি দেখাইছে, চাওক। আৰু তাৰ পাছত চেক ইয়ৰ 5G ৰেডিনেছত ক্লিক কৰি দিব। অলপ ৱেইট কৰিব। চেকিং ফৰ এই যে 5G হেণ্ডছেট 5G ছফ্টৱেৰ আপডেট হৈ গ'ল। এই যে চাওক, গ্ৰেট নিউজ, ইউ আৰ 5G ৰেডি। তো বন্ধুসকল, এনেকৈয়ে আপোনালোকৰ নিজৰ মোবাইলতে কামটো কৰি লওক আৰু আনলিমিটেড এয়াৰটেল 5G ডাটা ব্যৱহাৰ কৰি থাকক। ধন্যবাদ।